নমস্কাৰ, দীপিকাৰ আখল চেনেলটোলৈ স্বাগতম জনালোঁ। আজি মই সম্পূৰ্ণৰূপে নেচাৰেল কালাৰ ব্যৱহাৰ কৰি এবিধ সুস্বাদু আৰু স্বাস্থ্যকৰ নাৰিকলৰ লাড়ু বনাই দেখুৱাবলৈ ওলাইছোঁ। আশা ৰাখিছোঁ ভিডিঅ'টো চাই ভালেই পাব। চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব। তেন্তে বলকচোন আমি বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ বাবে মই সৰু নাৰিকল এটা চুকি লৈছোঁ। নাৰিকলখিনি আচলতে ফ্ৰিজত আছিলে, সেইকাৰণে অকণমান লাড্ডু বান্ধাৰ দৰে হৈছে। বেছি নহয়, অলপকৈ বনাম, মাত্ৰ আপোনালোকক দেখুৱাবৰ কাৰণেহে লৈছোঁ। লগতে এটা সৰু কাপেৰে 1 কাপ চেনি লৈছোঁ। চেনিখিনি মিক্সিত গ্ৰাইণ্ড কৰিও ল'ব পাৰে, মই কিন্তু ডাইৰেক্ট দি দিছোঁ। আকৌ মই কালাৰৰ কাৰণে সৰু বিট এটা বাকলি গুচাই লৈছোঁ। ইয়াৰ আটাইখিনি মই নিদিওঁ, অলপমান মই ৰুকি লৈছোঁ। যিহেতু বিটটো আমাৰ শৰীৰৰ বাবে উপকাৰী হয়, সেইকাৰণে এই কালাৰ ব্যৱহাৰ কৰিলে স্বাস্থ্যৰ হানি নহয় আৰু দেখিবলৈ লাড্ডুকেইটা খুব সুন্দৰ হয়। আধাতকৈও কম বিট মই ৰুকি দিছোঁ। এইখিনিতেই সুন্দৰ কালাৰ হ'ব। এতিয়া ইয়াত মই অকণমান গাখীৰ যোগ কৰিছোঁ। মই তাজা গাখীৰ লৈছোঁ, যিকোনো গাখীৰ ল'লেই হ'ব। হাতেৰে মই অকণমান গাখীৰখিনিৰ লগত মিক্স কৰি দিছোঁ। দেখিবলৈ পাইছে কি ধুনীয়া কালাৰ হৈছে। বিটখিনি মই এতিয়া পেলাই দিলোঁ। এতিয়া এইখিনি মই কাপটোতে চেকি লৈছোঁ। চেকি পেলাই মই এইখিনি ৰস পালোঁ। কেৰাহী গৰম দি মই নাৰিকল আৰু চেনিখিনি একেলগে বহাই দিছোঁ। নাৰিকল আৰু চেনি সানিও ল'ব পাৰে, মই কিন্তু সানি লোৱা নাই, ডাইৰেক্ট বহাই দিছোঁ। এতিয়া মই কম জুইত নাৰিকলখিনি ভালকৈ ভাজি ল'ম। বগা নাৰিকলৰ লাড়ু সদায় বনাই খায়, কিন্তু এইবাৰ বিহুত এনেকৈ বিটৰ ৰং দি বনাই খাবচোন, খুবেই সোৱাদ পাব। এনেকৈ চেনিখিনি গলি নোযোৱালৈকে মই আধা ভাজা হোৱালৈকে ভাজি থাকিম। তাৰপিছত মই ৰংখিনি ব্যৱহাৰ কৰিম। দেখি অনুমান কৰিব পাৰিছে চাগে, নাৰিকলখিনি প্ৰায় আধা ভাজা হৈছে আৰু চেনিখিনিও প্ৰায় গলি গৈছে। যিহেতু আধা ভাজা হৈ গ'ল, এতিয়া মই ৰসখিনি ইয়াত দি দিছোঁ। এইখিনি দিও মই ধুনীয়াকৈ ভাজি ল'ম। ৰংখিনি যাতে আটাইখিনি নাৰিকলতে লাগে, ধুনীয়াকৈ লৰাই দিছোঁ। এনেকৈ ৰসখিনি হৈ নোযোৱালৈকে আৰু আঠা আঠা ভাৱটো নহালৈকে মই নাৰিকলখিনি ভাজি থাকিম। চাওঁতে চাওঁতে মোৰ নাৰিকলখিনি ভাজি হ'লে দেখিছেনে, কেৰাহীৰ ছাইডটো বগা বগা পৰিছে, তাৰমানে আমাৰ নাৰিকলখিনি ভাজি হৈ গৈছে। অকণমান মই নাৰিকল লৈ চাইছোঁ, ধুনীয়া আঠা আঠা হৈছে। এতিয়া গেছৰ ফ্লেমটো মই অফ কৰি দিছোঁ। এতিয়া কেৰাহীটো মই টেবুললৈকে লৈ ল'ম। নাৰিকলখিনি যাতে শুকাই নাযায়, এতিয়া মই অকণমান হেঁচি হেঁচি ৰাখিছোঁ। এতিয়া গৰমে গৰমে মই লাড়ুখিনি বনাই ল'ম। হাতৰ তলুৱাত অলপ ঘি বা তেল দি ধুনীয়াকৈ লাড়ুখিনি বান্ধিম। দেখিছেনে কিমান ধুনীয়া লাড্ডু হৈছে, দেখিবলৈ খুবেই ধুনীয়া লাগে। এয়া দেখিছেনে কিমান সুন্দৰ হৈছে। এনেকৈ মই আটাইখিনি লাড়ুৱে বনাম। আৰু এটা লাড্ডু বনাই দেখুৱাই দিম। এয়া দেখিছেনে, এইটো লাড্ডু মোৰ হৈ গ'ল। চাওঁতে চাওঁতে আটাইখিনি লাড়ুৱে মোৰ বান্ধি হৈ গ'ল। এয়া দেখিছেনে ইমানকেইটা মই লাড়ু পালোঁ। দেখিছেনে লাড্ডুকেইটা দেখিবলৈ কিমান ধুনীয়া হৈছে। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। যদিহে চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু নতুন নতুন ভিডিঅ' এনেদৰে পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ কাষত থকা বেল আইকনটো টিপি থ'বলৈ নেপাহৰিব। অতি সোনকালে অন্য এটা নতুন ৰেচিপি লৈ উভতি অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।